এয়া মই এতিয়া আইডিয়াত আছোঁহি এতিয়া আপোনালোকক একদম ধামাকা ভিডিঅ' দেখাম আৰু এতিয়া ধামাকা ভিডিঅ'টো হৈছে একদম এটা নতুন ৰেষ্টুৰেণ্ট যিটো ৰেষ্টুৰেণ্ট মানে চলন্ত ৰেষ্টুৰেণ্ট বুলিয়ে ক'ব পাৰি মানে বাছৰ ভিতৰত এটা ৰেষ্টুৰেণ্ট আছে আৰু এই ৰেষ্টুৰেণ্টটো মই আপোনালোকক দেখুৱাবলৈ লৈ আছোঁ গতিকে চাই থাকিব আপোনালোকে মই দেখুৱাই আছোঁ আপোনালোকক এয়া চাওক ৱাও বিভিন্ন জনজাতিৰ ফটোসমূহ ইয়াত আঁৰি থোৱা আছে ডাফা জনগোষ্ঠী ইফালে আছে আমাৰ বিহু বড়ো আৰু বিভিন্ন জনগোষ্ঠীৰ আলোকচিত্ৰসমূহ ইয়াত অংকন কৰি থোৱা হৈছে আঁৰি থোৱা হৈছে চাওক আমাৰ শৰাইঘাটৰ দৃশ্য লাচিতৰ আৰু হৈছে ৰংঘৰ কাৰেংঘৰসমূহ আঁৰি থোৱা আছে এতিয়া মই ভিতৰত গৈ আছোঁ চাওক ইমান ধুনীয়াকৈ বনাই থৈছে চাওক মই বাছৰ ভিতৰত প্ৰৱেশ কৰি আছোঁ কি আছে সকলোখিনি পৰিৱেশ মই দেখুৱাই আছোঁ গতিকে চাই থাকিব ৱাও মেটসমূহ চাওক কিমান ধুনীয়াকৈ পাৰি থৈছে আৰু চাওক হৈছে ভিচেন ইয়াত হাত মুখ চব ধুব পাৰে আৰু ইপিনে আছে আইচ বক্স ইয়াত ঠাণ্ডা পানী বটল আৰু আইচ ৰখা হয় ৱাও এইসমূহ চাওক না কিমান ধুনীয়াকৈ পাৰি দিছে চাওক ৱাও মই ভিতৰলৈ গৈ আছোঁ আৰু দেখুৱাই আছোঁ আপোনালোকক আছে পুৰা ঠাণ্ডা মানে একদম ধুনীয়া এটা ৰেষ্টুৰেণ্ট কিমান ধুনীয়াকৈ বনাই দিছে আৰু লাইটসমূহ চাওক না ৱাও লাইটসমূহ চাওক কিমান চিমিক চামাককৈ জ্বলি আছে আৰু পুৰা AC ৰুম পুৰা ঠাণ্ডা AC আহি আছে আৰু চাওক কি ধুনীয়া 3D ফটোসমূহ আঁৰি থোৱা আছে একদম ধুনীয়া 3D ফটো বুলি কয় নেকি এইটো চাওক ৱাও নো স্মকিং কৰিব নোৱাৰে আৰু চাওক পৰিৱেশটো কি ধুনীয়া কিটচেন আছে চাগে কিটচেন মই অকণমান ড্ৰাইভাৰো বহে আৰু এই ড্ৰাইভাৰৰ কাষতে এটা কিটচেন আছে চাওক বাছটো নতুনেই হৈ চাগে ন বাছটো নতুনেই হৈ চাগে এইটো নাইট চুপাৰ আছিলে না পুৰা মডিফাই কৰি পেলাই ৰেষ্টুৰেণ্ট বনাই দিলে ঠিকে আছে পুৰা আধুনিক মানে ন এনেকুৱা হয়তো নাই চাগে আমাৰ অসমত না প্ৰথম তাকেইতো বহুত ধুনীয়া বনাইছে কিন্তু বাহিৰতো যায় ন চবখিনি সুবিধা আছে মানে ন চাওক ইয়াতে পুৰা কিটচেনো আছে আৰু চাওক ইয়াতে বনাই ভাত ৰুটি মুঠতে যি অৰ্ডাৰ কৰি ইয়াত পাব পাৰি চাওক ইয়াত বস্তুসমূহ ৰখা হয় চাওক গোটেইখিনি বস্তু আছে পুৰা ফেমিলি বহি পেলাই খাব পাৰি লগতে বন্ধু বান্ধৱী কাৰোবাৰ যদি বয়ফ্ৰেণ্ড আছে গাৰ্লফ্ৰেণ্ড আছে তেতিয়াহ'লে ইয়াত আহি ধুনীয়াকৈ খাব পাৰি পুৰা ঠাণ্ডা AC বতাহ আছে ডাল ফ্ৰাই আৰু তন্দুৰী ৰুটি দিছিলোঁ অৰ্ডাৰ আহি পালে ডাল ফ্ৰাই মই এতিয়া খাবলৈ লৈছোঁ আমাৰ এই ৰেষ্টুৰেণ্টৰ হৈছে আমাৰ ছাৰ্ভিচমেন আৰু এখেতে নিশ্চয় কিবা এটা ক'ব আপোনালোকে আহিব এখন নতুনকৈ খোলা হৈছে অসমত প্ৰথম গোৱালপাৰা এগিয়াৰ ভিতৰত পাহাৰ কাটা নামৰ ঠাইত পৱনদেৱ ধাবা মিট এণ্ড নভেলছ আপোনালোকৰ ফেমিলি বাৰ্থডে পাৰ্টি চাৰ্টিৰ কাৰণে এইখন বুকিং কৰিব পাৰিব এইটো আমাৰ গাড়ীৰ ওপৰত নম্বৰ দিয়া আছে বছৰ কণ্টেক্ট কৰিলে হ'ল আৰু খানাবিলাকো ধুনীয়া হয় আইটেম বহুত আছে আহিলে নিশ্চয় ভাল পাব ঠিক আছে ধন্যবাদ জনাইছোঁ কণ্টেক্ট নম্বৰটো মই দিছোঁ আৰু ভিডিঅ' লিংকত কণ্টেক্ট কৰিব পাৰে খালোঁ ডালোঁ দেখুৱালোঁ আৰু এতিয়া মই ঘৰলৈ গৈ আছোঁ গতিকে সকলোকে বাই